বিষয় বলে কেন কেউ সিদ্ধান্ত তো দিবই লাগিব হুকুম তো জারি করিবই লাগিব তাহলে কাজ করা কেউ হয়েছে এইবারে কি তোর পত্নী গোটেই জীবন তোর পত্নী ধর্ম পালন করে কাটালে আর এইবারে কি তিনি মোর ছোৱালী মোক দেউতা বুলি মাতে তেওঁৰ সুখ আনন্দৰ কাৰণে কি লাগে নাই যেটা যি বিচাৰিছে তাকেই দিছো পৰম দিছো চেনেহ দিছো সুৰক্ষা দিছো শান্তি দিছো ইয়াৰ পৰা কি দিছে মোক অশান্তিত জৰ্জৰিত এখন সংসাৰ অভব্য আচৰণ অশালীন চাল চলনেৰে ভৰা এখন মাছৰ দৰে ঘৰ এক মুহূৰ্তত এইদিন নালে ইহঁতে ভাবি চাইছে ঘৰলৈ পৰিৱেশে মোক কিমান কষ্ট দিব পাৰে কিমান আঘাত দিব পাৰে ৰাতি যেতিয়া শুই গাৰুত মূৰটো হেঁচি ধৰি শুকাই কান্দি থাকোঁ সিহঁতে দেখি অনুভৱ কৰিছে এছিয়াৰ বাসৰ কৰি মোক কিমান বেমাৰী কৰি পেলাব পাৰে মোৰ মনৰ খবৰ ল'বলৈ তেওঁৰ কোনো আহৰি নাই মই এই মনৰ আদালতখন বহুৱাবলৈ বাধ্য তেওঁ হয়তো ক'ব